নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত ত্ৰিকোণমিতিৰ পৰিচয় 3 নম্বৰ অনুশীলনীটো আমি আলোচনা কৰিম 8.3 তো ইয়াৰ আগত আমি দুটা অনুশীলনী আলোচনা কৰিলোঁ যদি আপোনালোকে চোৱা নাই মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ আপোনালোকে চাই ল'ব পাৰিব তো এই যোনটো অনুশীলনী আছে এই অনুশীলনী আমি আগৰ যিবিলাক সূত্ৰ পালোঁ বা যিবিলাক নিয়ম আছিলে সেই নিয়মতকৈ অকণমান বেলেগ ধৰণে কৰিম প্ৰথমে অকণমান চাই লওঁ কেনেকুৱা ধৰণে কৰিম তো আমি প্ৰথমে এটা ত্ৰিভুজ লৈলোঁ ABC এটা ত্ৰিভুজ লৈলোঁ সমকোণী ত্ৰিভুজ ইয়াৰে B কোণটো 90 ডিগ্ৰী আৰু এটা সমকোণী ত্ৰিভুজৰ যেতিয়া এটা কোণ 90 ডিগ্ৰী হয় তেনেহ'লে বাকী আন দুটা কোণ আমি যদি যোগ কৰোঁ তেনেহ'লে 90 ডিগ্ৰী পাম কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হয়তো আমি জানোৱেই তো তাৰে ভিতৰত এটা যদি 90 হৈ গ'ল তো বাকী দুটা প্লাছ কৰিলে 90 হ'ব তো বাকী আমি A কোণটো আৰু C কোণটো যেতিয়া আমি প্লাছ কৰিম ইয়াৰ B কোণটো 90 ডিগ্ৰী দি দিলে তাৰপিছত A আৰু C এই দুটা যদি আমি প্লাছ কৰোঁ ইয়াৰ পৰা আমি 90 পাম তো ইয়াৰ পৰা যদি আমি A কোণটো উলিয়াই লওঁ A কোণৰ মানটো যদি উলিয়াওঁ তেতিয়াহ'লে A কোণৰ মানটো পাম আমি 90 - C পাম বা 90 - আমি C কোণটো মাইনাছ কৰিলে A টোৰ মান পাম আৰু যদি আকৌ যদি আমি C কোণটোৰ মান উলিয়াওঁ তেতিয়াহ'লে 90 - A মানে 90ৰ পৰা বাকী তাৰ বিপৰীত আন বাকী থকা যিটো কোণ সেই কোণটো আমি বিয়োগ কৰিলে কোণটোৰ মানটো আমি পাই যাম তাৰপিছত এই যোনটো আমি ত্ৰিভুজ লৈছিলোঁ এই ত্ৰিভুজটো ABC ত্ৰিভুজটো এইটো তো ইয়াৰ পৰা আমি প্ৰথমে যি দুটা সমকোণটোক বাদ দি মানে 90 ডিগ্ৰী কোণটোক বাদ দি পেলাই বাকী যি দুটা কোণ আছে এই কোণটোক সাপেক্ষে কৰি ইয়াৰ বাহুবিলাক আগলৈ আমি চিনাক্ত কৰি ল'ম তো এই কোণটোক সাপেক্ষে কৰি পেলাই যদি আমি চাওঁ ত্ৰিভুজটোৰ কাৰণে এচিডাল দুইটাৰ কাৰণে বাহু হ'ব কাৰণ এইডাল আটাইতকৈ H হ'ব মানে অতিভুজ কাৰণ এইডাল হৈছে আটাইতকৈ দীঘল বাহু তো দীঘল বাহু যোনটো কোণৰ পৰা ল'লেও আমি একেটাই পাম তো এচিডাল হ'ব আমাৰ H আৰু যদি আমি এই কোণটোক সাপেক্ষে কৰি লওঁ তেনেহ'লে আমাৰ ABডাল হ'ব B আৰু BCডাল হ'ব P কিন্তু আকৌ যদি আমি C কোণটোক সাপেক্ষে কৰি লওঁ তেতিয়াহ'লে Hটো বাৰু দুইটাৰ কাৰণে একেই হ'ব BCডাল হ'ব যদি আমি C কোণটোক সাপেক্ষে কৰি কওঁ তেতিয়াহ'লে BCডাল হ'ব B মানে ভূমি তাৰপিছত ABডাল হ'ব P মানে লম্ব তো এই দুইটাৰ পৰা আমি যদি চাওঁ তো sin A মানটো হয় P/H মানে হ'ল BC/AC আৰু cos আনটো C কোণটোৰ সাপেক্ষে আমি cos-ৰ মানটো লৈলোঁ cos C = P/H তো P/Hৰ মানটো আমি BC/AC পালোঁ মানে দুইটাৰ ক্ষেত্ৰত আমি কি পালোঁ দুইটাৰ ক্ষেত্ৰত BC/AC পালোঁ তাৰমানে sin A = cos C মানে sin A আৰু cos C দুইটাৰ মান আমি সমান বুলি ইয়াত পালোঁ এতিয়া কি কৰিম আমি sin A এতিয়া আগত আমি যেনেকৈ এতিয়া ওপৰত লৈ লৈছিলোঁ A কোণটো যদি আমি উলিয়াইছিলোঁ 90 - C কৰিছিলোঁ যদি C কোণটো উলিয়াইছিলোঁ 90 - A কৰিছিলোঁ তো ঠিক তেনেকৈ আমি sin A = আমি cos C জেগাত কি কৰিম 90 - A টো বহুৱাই দিম তো তাৰমানে আমি কি পালোঁ sin A = cos 90 - A এইটো এটা আমি সূত্ৰ হিচাপে ইয়াত ব্যৱহাৰ কৰিম তো এনেকুৱা আৰু 6টা সূত্ৰ আছে তো প্ৰথমটো হ'ল sin 90 - A = cos A তাৰপিছত cos 90 - A = sin A tan 90 - A = cot A তাৰপিছত cot 90 - A = tan A sec 90 - A = cosec A তাৰপিছত আৰু cosec 90 - A = sec A মানে কি হ'ল চাইনৰ লগত cos হ'ব চাইনৰ পৰা আমি 90 - A কৰিলে cos পাম cosৰ পৰা 90 - A কৰিলে sin পাম মানে সলনি টেনটোকো ঠিক টেনটো কটৰ লগত সলনি হ'ব tan 90 - A কৰিলে আমি cot পাম cot 90 - A কৰিলে tan পাম ঠিক তেনেদৰে secটো আমি cosec উলিয়াব পাৰিম মাত্ৰ আমি তিনিটা ইহঁতৰ যোনটো সম্পৰ্ক আছে সম্পৰ্ককেইটা মনত ৰাখিলে হ'ল চাইনৰ লগত cos আছে তাৰপিছত টেনৰ লগত cot আছে তাৰপিছত secৰ লগত cosec আছে বাছ এইকেইটা যদি আমি 90 - A কৰিলে আমি সলনি কৰি বহুৱাই দিব পাৰিম এতিয়া এই সূত্ৰকেইটা ব্যৱহাৰ কৰি আমি অনুশীলনী আৰম্ভ কৰোঁ অনুশীলনী আমি প্ৰথম প্ৰশ্নটো লৈছোঁ উদাহৰণখিনি কৰা নাই কিন্তু উদাহৰণখিনি নাই কৰা মানে ইম্পৰ্টেণ্ট নহয় সেইটো নহয় উদাহৰণৰ পৰা প্ৰশ্ন আহে উদাহৰণখিনি ইম্পৰ্টেণ্ট কিন্তু কিতাপত আছে কাৰণে আমি কৰা নাই অনুশীলনীৰ পৰা আৰম্ভ কৰিছোঁ অনুশীলনী প্ৰথমে আছে মান নিৰ্ণয় কৰা তো আমাক দিছে যে 1 নম্বৰত দিছে sin 18 আৰু বাই cos 72 ইয়াত আমাক দুটা মান দিছে এটা চাইনৰ মান দিছে এটা কছৰ মান দিছে আমি যদি চাওঁ তেতিয়াহ'লে 90ৰ পৰা আমি যদি 72 বা 70 আমি বিয়োগ কৰিলে 18 পাম বা 90ৰ পৰা যদি আমি 18 বিয়োগ কৰোঁ তেনেহ'লে আমি 72 পাম তো এতিয়া আমি কি কৰিম আমি যিকোনো এটা মান বহুৱাব পাৰোঁ চাইনৰ ওপৰটোতো আমি লৈ ল'ব পাৰোঁ বা তলটোতো লৈ ল'ব পাৰোঁ আমি কি কৰিলোঁ sin 18 জেগাত আমি 90 - 72 লিখি দিলোঁ কাৰণ 90ৰ পৰা 72 বিয়োগ কৰিলে আমি 18 পাম তো 18 জেগাটোত আমি 90 - 72 কৰি দিলোঁ আৰু তলতো একে আছে
তাৰপিছত এতিয়া আমাৰ সূত্ৰটো যিটো পাইছিলোঁ তো 90 cos sin 90 minus a equal to cos a এয়া a জেগাত আছে 72 তো সেইটো কাৰণে আমি cos আহিব আৰু a থকাৰ কাৰণে a জেগাত আমি 72 মানটো বহাইলোঁ তো ওপৰ আৰু তলৰ দুইটা একে হৈ গ'ল তো কেনসেল গ'লে আমি 1 পাম একেবাৰে সহজ আমি যিকোনো এটাৰ মান সলনি কৰি দিলে হ'ল বা আমি যদি 90 minus a সূত্ৰটোলৈ লৈ যাব পাৰোঁ তেনেহ'লে মানটো সলনি হৈ যাব তাৰপিছত তাক আমি ধুনীয়াকৈ কৰিব পাৰিম 2 নম্বৰটো চাওঁ 2 নম্বৰটো হৈছে 1026 by cot 64 10 আৰু cotৰ মাজত সম্পৰ্ক আছে অকণমান আগত আলোচনা কৰিলোঁ তো আমি যিকোনো এটাক আমি সলনি কৰি দিম তো ওপৰটোকে আমি লৈছোঁ 10 90 আমি 26 উলিয়াবলৈ হ'লে 90ৰ পৰা কিমান কৰিব লাগিব 64 মাইনাছ কৰিব লাগিব আৰু ইয়াত এটা একেবাৰে সহজ উপায় মানে এইটোৱে হ'ল যে ইয়াত যিখিনি প্ৰশ্ন দিয়া থাকিব প্ৰশ্নখিনি ইটোৰ লগত সিটো সম্পৰ্ক থাকিব প্ৰায় মিলাই থাকিব তো এইটো কাৰণে টেনশ্যন ল'বলৈ একো আমি একেবাৰে সহজভাৱে কৰিব পাৰিম তো আমাৰ 1026 বাই cot 64 দিছে তো আমি প্ৰথমে 10টো সলনি কৰিলোঁ 90ৰ পৰা আমি 64 মাইনাছ কৰিলে আমি 26 পাম বুলি জানো সেইকাৰণে আমি 90 minus 64 বহাই দিলোঁ মানে এইটো 10 90 minus a সূত্ৰটো হৈ থাকিলে তো a জেগাত আমাৰ আছে 64 তো এইকাৰণে এতিয়া আমি এই সূত্ৰটো যদি আমি মানটো লিখোঁ তেতিয়াহ'লে cot a লিখিব লাগে তো cot a জেগাত আছে 64 তো 64 আৰু 64 দুইটা কেনচেল কৰিলে আমি 1 পাম এইটো হ'ব আমাৰ আনচাৰটো তাৰপিছত 3 নম্বৰ একে ইয়াত আমাৰ মাইনাছত দিছে আগৰকেইটা ডিভাইড হৈ আছিল এইটো মাইনাছত দি দিছে তো আমাক দিছে যে কি cos 48 minus sin 42 তো ইয়াৰো আমি যিকোনো এটা সলনি কৰি দিম এটা একে ৰাখিম এটা সলনি কৰি দিম তো প্ৰথমটোকে আমি কৰিলোঁ cos 90 minus 48 উলিয়াব লাগে 48 কৰিলে আমি 42 মাইনাছ কৰি দিব লাগিব তো 90 minus 42 আমি আৰু এইখিনিতে অকণমান আমাৰ খেলিমেলি হয় খেলিমেলিটো এইটোৱে হয় আমি যিটো মান উলিয়াম বা যিটো মান প্ৰশ্নত থাকে সেইটো আমি 90 মাইনাছৰ জেগাত নবহাওঁ প্ৰশ্নত যিটো আছে আমাৰ ইয়াত 48 আছে তো 48টো 90ৰ পৰা কিমান মাইনাছ কৰি পাম সেইটোহে বহুৱাম তো 90ৰ পৰা আমি 42 মাইনাছ কৰি পাম তো সেইটো কাৰণে মই 90 minus 42 লিখিছোঁ যাতে আমি 48টো উলিয়াব পাৰোঁ এইটো অকণমান খেলিমেলি হয় কেতিয়াবা তাৰপিছত বাকী চাইনৰটো একে আছে চাইন 42 বহুৱাই দিলোঁ তাৰপিছত এতিয়া cos 90 minus a 90 minus মানে 42 এইটো সূত্ৰ হৈ গ'ল তো ইয়াত মানে ইয়াৰ পৰা চাইন আহি যাব চাইন 42 হৈ গ'ল চাইন 42 minus চাইন 42 ইকুৱেল টু দুইটা একেই আছে 0 হৈ যাব 4 নম্বৰটো আছে cosec 31 minus sec 59 ইয়াৰো দুটাৰ পৰা আমি যিকোনো এটা সলনি কৰি দিম আমি প্ৰথমটোৱে সলনি কৰোঁ cosec 90 minus 31 উলিয়াব লাগিব 90 পৰা কিমান মাইনাছ কৰিব লাগিব 59 মাইনাছ কৰিব লাগিব তো বাকী পিছৰটো আমি একেই বহুৱাই দিলোঁ sec 59 তাৰপিছত এতিয়া cos 90 minus a সূত্ৰটো ইয়াৰ পৰা আমি কি পাম sec a জেগাত আছে sec a জেগাত আছে 59 বহাইলোঁ 59 minus 59 equal to 0 একেবাৰে সহজ বেছি টান নহয় তাৰপিছত আমি 2 নম্বৰখিনি চাওঁ 2 নম্বৰখিনি আমাৰ সুপক্ষৰ এটা সমীকৰণ দিছে এইটো ইয়াৰ মানটো দি দিছে তো আমি হয়নে নহয় তাক আমি প্ৰমাণ কৰিব লাগে এইটো দেখুওৱা যে আমাক দিছে যে 1 নম্বৰটো 1048 1023 1042 1067 ইয়াৰ গোটেইখিনি মানটো কি দিছে 1 বুলি দিছে তো আমি কি কৰিম প্ৰথমে সুপক্ষৰ সমান চিহ্নৰ বাওঁপক্ষখিনি লৈ ল'ম লেফ্ট হেণ্ড ছাইডৰখিনি ল'ম এইখিনি আমি ইয়াৰ পৰা 1 2 উলিয়াম তো বহুৱাই ল'লোঁ বাওঁফালে কি আছিলে 1048 আছিলে তাৰপিছত 1023 আছে 1042 আছে আৰু 1067 আছে তো আমি প্ৰথম দুটা কি কৰিলোঁ একে ৰাখি দিলোঁ 1048 1023 একে ৰাখি দিলোঁ তো পিছৰটো আমি কি কৰিলোঁ 10 যোনটো 42 আছিলে তো 42 আমি কি কৰিলোঁ 90 minus 48 মানে 90 পৰা 48 কৰিলে 42 পাম তাৰ পিছৰটো কৰিলোঁ 10 90 minus 23 কৰিলোঁ তাৰমানে এইটো পাম মানে 67 আছিলে তো 67টোৰ জেগাত আমি 90 minus 23 বহাই দিলোঁ তো প্ৰথম দুটা একে আছে একেই থাকি যাব 1048 তাৰপিছত 1023 তাৰ পিছৰটো আমি পালোঁ কি 90 minus a সূত্ৰটো আহি গ'ল যেতিয়া এইটো কট হৈ যাব সলনি হৈ গ'ল cot 48 পালোঁ আৰু এটা পালোঁ cot 23 তো কটৰ মানটো আমি জানোৱে যে 1/10 হয় মানে 10ৰ উলোটাটো হয় তো আমি 10ৰ প্ৰথমকেইটা একে লিখি দিলোঁ 1048 বা আৰু 1023 লিখিলোঁ তাৰ পিছৰটো আমি কি কৰিলোঁ 1/1048 cot মানে cot 48 আছিলে তো 1/1048 হৈ গ'ল আৰু এইটো cot 23 টো 1/1023 তো কেনচেল গুচি গ'ল 48ৰ লগত 48 23ৰ লগত 23 আমি আনচাৰটো 1 পালোঁ তাৰমানে এইটো আমাৰ প্ৰমাণ কৰা হৈ গ'ল এইটো যিটো দিয়া আছিলে এইটো শুদ্ধ ঠিক তেনেকৈ আমি পিছৰটো চাওঁ এইটো একেই দিছে cos 38 তাৰপিছত cos 52 মাইনাছ sin 38 sin 52 দিছে ইকুৱেল টু 0 আমাক প্ৰমাণ কৰিছে আমি বাওঁফালৰখিনি লৈ ল'লোঁ
আমি কি কৰিলোঁ এই মাইনাছ যোনডাল আছে মাইনাছৰ যিকোনো এটা ছাইডৰখিনি আমি সলনি কৰি দিলে হৈ যাব আমি কি কৰিলোঁ প্ৰথমখিনি একেই লিখিলোঁ cos 38 cos 52 একেই লিখিলোঁ আৰু মাইনাছ দিলোঁ তাৰপিছত পিছৰটো কি কৰিলোঁ cos sin 38 আছিলে তো sin 38 টো sin 90 minus 52 কৰি দিলোঁ আৰু sin 52 টো sin 90 minus 38 কৰি দিলোঁ তো প্ৰথমৰটো একেই থাকিলে পিছৰটো মাইনাছ আমি কি কৰিলোঁ cos এইটো sin 90 minus a সূত্ৰ আছিলে ইয়াৰ পৰা আমি বহাইলোঁ কি cos a মানে cos 52 আৰু cos 38 বহাইলোঁ তো প্ৰথমৰটোৰ পৰা ছেকেণ্ডটো আমি মাইনাছ কৰিলে আমি দুইটা একেই আছে সেইকাৰণে 0 হৈ যাব তো মানে আমাৰ যিটো প্ৰশ্নত দিয়া আছিলে এইটো ৰাইট হেণ্ড ছাইডৰ লগত একেই লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড তো এইটো আমাৰ প্ৰমাণ কৰা হৈ গ'ল তো ইয়াৰ বাকী পিছৰ যিখিনি প্ৰশ্নাৱলী আছে বা অনুশীলনী যিখিনি অংক আছে সেইখিনি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম যদি ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক ধন্যবাদ